এইটো কচু শাক আপোনালোকে কোনে কোনে বনাই খাইছে বাৰু? মই পিছে আজিলৈকে খাই পোৱা নাই দেই। মায়ে ক'লে বোলে বনাই মেলি খুৱাই থৈ যাওঁ বুলি। মাছৰ লগত খাই বেছি ভাল লাগে বুলি ক'লে, গতিকে লৰালৰিকৈ গৈ মাছ আনিলোগৈ। এনেদৰে মাছত মায়ে হালধিখিনি সানি ল'লে, তাৰপাছতে মাছখিনি এনেদৰে ফ্ৰাই কৰি ল'লে। লং ইলাচি ডালচেনি দি পিঁয়াজখিনি এনেদৰে ভাজি ল'লে। হিচাপমতে হালধিও দি দিলে। কেৰাহীটো পিছে ইগন'ৰ কৰিব দেই, ৰুমত ভালকৈ ধুবও নাজানো, মাহঁতে ধুলে পিছে বৰ চফা হৈ থাকে, আমি ধুলে কালাৰটো যাবই নোখোজে। অলপ টাইম ভাজিটো লৰাই লৈ পেলাই নি নহৰু আদা জলকীয়া পিচাখিনি দি দিলে, তাৰপাছতে সোৱাদ অনুসৰি নিমখ দিলে। এইটো ৰেচিপি বনাবলৈ পিছে একেবাৰে সহজ আছিলে, কিন্তু মাৰ হাতৰ সোৱাদে বেলেগ নহয় জানো বাৰু। মাছটো এনেদৰে চব্জিত দি দিলে, তাৰপৰা অলপমান পানী ঢালি দিলে, অলপ সময় উতলিবলৈ দি পেলাই নি এয়া আমাৰ চব্জি ৰেডি। তাৰপৰা এনেদৰে বাঢ়ি আনিলোঁ। এয়া আমৰ আচাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে, পানী টেঙা জলকীয়া আৰু এইফালে প্ৰসাদৰ চাটনি অলপ। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ দেই, বাই।